মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰাণীৰ বাসস্থান নামৰ এই পাঠটি পঢ়ি আছিলোঁ। এই পাঠটিত আমি প্ৰথম অৱস্থাত গম পালোঁ যে এই ফটোকেইখনৰ অৰ্থ কি বা ফটোকেইখন আমাক কিহৰ বাবে চাবলৈ দিছে আমি সেই কথা গম পালোঁ যে কেনেকুৱা প্ৰাণীবোৰ ক'ত থাকে আমি সেই বিষয়ে অলপমান আভাস পাইছোঁ যে প্ৰাণীক বাসস্থান কিয় লাগে বা থাকিবলৈ ঘৰ কিয় লাগে সেই কথাও আমি অলপকৈ জানিব পাৰিলোঁ হয়নে। আৰু ইয়াৰ পিছত আমি কি জানিলোঁ যে চৰাইবিলাকৰ কেনেকৈ বাঁহ সাজে, কোনবিধ চৰাই ক'ত থাকে হয়নে। যেনে বাঢ়ৈটোকা চৰাই গছৰ গাত খুৰুং কৰি বাস কৰে, অন্যহাতে কপৌ চৰাই গছৰ ফেৰেঙনিত বাঁহ সাজে, টুকুৰা চৰাই তামোল নাৰিকল টকৌ আদি পাতত বাঁহ সাজে হয়নে। আকৌ পাতহীৰা চৰাই কেনেকৈ সাজে, পাতহীৰা চৰাই গছৰ পাত চিলাই গছৰ পাত চিলাই বাঁহ সাজে। সেইবিলাক কথা আমি জানিব পাৰিলোঁ হয়নে। এতিয়া আমি ইয়াৰ পিছৰখিনি আৰম্ভ কৰোঁ আহা। কণামুচৰি আৰু মাছৰোকা আদি চৰাই কিয় পুখুৰী, নৈ, বিল আদিৰ পাৰত থাকে জানানে? তোমালোকে জানানে যে কণামুচৰি মাছৰোকা আদি চৰাইবিলাক কিয় নৈ, পুখুৰী আদিৰ ওচৰে পাজৰে থাকে বাৰু? কাৰণ এই চৰাইবিলাকে কি কৰে, এইবোৰ চৰাইয়ে মাছ খাই ভাল পায় বাবে সাধাৰণতে নৈ, বিল আদিৰ পাৰত থকা গছত বাঁহ সাজি থাকে। তাৰমানে কি, কণামুচৰি মাছৰোকা এনেকুৱা ধৰণৰ চৰাই কি কৰে, মাছ খায় আৰু মাছ খাই তাহাঁতি ভাল পায় কাৰণে কি কৰে, তাহাঁতি ওচৰতে মাছ পোৱাকৈ নৈ, বিল, পুখুৰী আদিৰ পাৰত থকা গছতে বাঁহ সাজি থাকে। পানীত থকা প্ৰাণীবোৰে নিজৰ থকা ঠাই নিজে ঠিক কৰি লয়। এতিয়া পানীতো কিছুমান প্ৰাণী থাকে হয়নে, সেই প্ৰাণীবোৰে কি কৰে, নিজৰ থকা ঠাই সিহঁতি নিজে ঠিক কৰি লয়। পানীত হোৱা জোপোহা, উদ্ভিদ, মেটেকা আদিৰ মাজত থকা কিছুমান প্ৰাণীয়ে আশ্ৰয় লয়। এতিয়া পানীত হোৱা কিছুমান উদ্ভিদ হয়নে, পানীতো কিছুমান উদ্ভিদ হয় নহয়, সেই উদ্ভিদবোৰৰ মাজত কিছুমান প্ৰাণী কি কৰে, আশ্ৰয় লয়। মাছ, কাছ, ঘৰিয়াল পানীত থাকে। মাছ, কাছ, ঘৰিয়াল পানীত থাকে, আমি সকলোৱে জানো হয়নে। কিছুমান মাছ পানীৰ তলৰ গাঁতত সোমাই থাকে, কিছুমান মাছ আকৌ ক'ত থাকে, পানীৰ তলৰ গাঁতত সোমাই থাকে। এতিয়া তেনেকুৱা মাছ কি, শিঙি মাছ, মাগুৰ মাছ, কুচিয়া, চেঙেলী আদি। আৰু এইবিলাকে ক'ত থাকে, মাটিৰ তলৰ গাঁতত তাহাঁতি সোমাই থাকে। সাপ গছৰ খুৰুঙত আৰু গাঁতত সোমাই থাকে, কিছুমান সাপ পানীতো থাকে। এতিয়া সাপবিলাক ক'ত থাকে বুলি কৈছে, সাপবিলাক সাধাৰণতে গছৰ খুৰুঙত আৰু পানীত সোমাই থাকে। এতিয়া কিছুমান সাপ ক'ত থাকে, পানীতো সোমাই থাকে, কিছুমান গাঁততো থাকে আৰু কিছুমান ক'ত থাকে, গছৰ খুৰুঙত। বাঘ, সিংহ, ভালুক আদিয়ে হাবিৰ মাজত থকা গুহাত বাস কৰে। এতিয়া বাঘ, সিংহ, ভালুক আদিয়ে ক'ত বাস কৰে, হাবিৰ মাজত থকা গুহাত বাস কৰে। শহাপহু, শিয়াল আদি প্ৰাণীবোৰ গাঁতত থাকে আৰু শহাপহু, শিয়াল আদি প্ৰাণীবোৰ ক'ত থাকে, গাঁতত থাকে। হাতী, বনৰীয়া মহ আদি ঘন হাবিৰ মাজত থাকে। তাৰপৰা হাতী, বনৰীয়া মহ আদিবিলাক ক'ত থাকে, হাবিৰ মাজত ঘন হাবিৰ মাজত থাকে। ওখ ওখ ঘাঁহনিৰ মাজত থাকে। ওখ ওখ ঘাঁহনিৰ মাজত কোন থাকে, গঁড় ওখ ওখ ঘাঁহনিৰ মাজত থাকে। হৰিণাবোৰে জাক পাতি ডাঠ হাবি বা জোপোহা উদ্ভিদৰ মাজত সোমাই থাকে। আকৌ হৰিণাবোৰ ক'ত থাকে বুলি কৈছে, হৰিণাবোৰ জাক পাতি ডাঠ ঘাঁহনি বা জোপোহা উদ্ভিদৰ মাজত সোমাই থাকে। সাধাৰণতে হাতী আৰু বনৰীয়া মহ আদিক জাক পাতি থকা দেখা যায়। এতিয়া হৰিণাবোৰৰ উপৰিও আৰু কোন জাক পাতি থাকে, হাতী আৰু মহবিলাকেও জাক পাতি থাকে। এইবিলাক বাৰু কিয় জাক পাতি থাকে জানানে তোমালোকে? শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে ইহঁতে জাক পাতি থাকে। ইহঁতে কিয় জাক পাতি থাকে, শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে জাক পাতি থাকে হয়নে। কুমাৰণী, উই পৰুৱা আৰু কিছুমান পৰুৱাই মাটিৰে বাঁহ সাজে। এতিয়া কুমাৰণী, উই পৰুৱা আৰু কিছুমান পৰুৱাই ক'ত বাঁহ সাজে বুলি কৈছে, মাটিৰে বাঁহ সাজে। মৌ মাখিয়ে গছ, ঘৰৰ বেৰ আদিত বাঁহ সাজে। মৌ মাখিয়ে ক'ত বাঁহ সাজে,
গছ, ঘৰৰ বেৰ আদিত বাঁহ সাজে। ইহঁতে কিহেৰে বাঁহ সাজে জানানে? তোমালোকে মৌ মাখিয়ে বাঁহ সজা দেখিছানে বাৰু? ইহঁতে কিহেৰে বাঁহ সাজে কোৱাচোন বাৰু? ইহঁতে নিজৰ দেহত থকা মমেৰে বাঁহ সাজে। তাৰমানে মৌ মাখিৰ দেহত এবিধ পদাৰ্থ থাকে হয়নে? সেই পদাৰ্থবিধে তেওঁলোকে সেইবিলাকে কি কৰে? বাঁহ সাজে। মৌ মাখিৰ বাহক কি বুলি কোৱা হয়? মৌচাক। মৌ মাখিৰ বাহক মৌচাক বুলি কোৱা হয়। এয়া চোৱা, উই পৰুৱা বা পৰুৱাবিলাকে এনেদৰে মাটি উঠাই উঠাই বাঁহ সাজে হয়নে? এইবিলাকতো আমি দেখিছোঁৱেই। আমাৰ যোন বাঁহনিৰ ওচৰে পাঁজৰে যেনেকৈ মাটি থাকে নহয়, সেইবিলাকে কি হৈছে উই পৰুৱাৰ ঘৰ। আৰু এইবিলাক হৈছে কুমাৰণী এনেকৈ বেৰত যে এডোখৰ মাটি যে লাগি থাকে, ডাঠকৈ অলপমান উঠি থাকে যে, সেইডোখৰ হৈছে কুমাৰণী বাঁহ। আৰু এয়া দেখিছানে? এয়া হৈছে মৌচাক। আৰু মৌ মাখিয়ে মৌচাক কেনেকৈ আছে? মৌ মাখিৰ দেহত থকা মমেৰে মৌচাক তৈয়াৰ কৰে। এতিয়া তলৰ ছবিত আমাৰ ঘৰবোৰ চাওঁ আহা। ছবিত কিছুমান ঘৰ দিয়া আছে আৰু সেই ঘৰবোৰ এতিয়া আমি চাওঁ আহা। এইটো চোৱা, ঘৰটো কেনেকুৱা? এইটো চাং এখন আছে হয়নে? তলত চাং এখন আছে আৰু ওপৰত ঘৰটো আছে, আৰু এইটো ষ্টেপেদি ওপৰলৈ উঠি যাব লাগে। এনেকুৱা ঘৰবোৰক আমি কি বুলি কওঁ? এনেকুৱা ঘৰবোৰক আমি চাংঘৰ বুলি কওঁ। আৰু এই চাংঘৰবোৰ কিহেৰে সজা চোৱাচোন? বাঁহ, বেত আৰু এইবিলাক কি খেৰেৰে সজা। আৰু এটা হৈছে মাটি ঘৰ। বাঁহেৰে বেৰ সাজি ইয়াক মাটিৰে মোচা হয় আৰু ওপৰত খেৰ দি ছালখন খেৰ দি চোৱা হয়। এইবিলাক হৈছে কাঠ আৰু বাঁহেৰে সজা ঘৰ, আৰু ওপৰৰ এইবোৰ টিংপাত লগোৱা আছে। আৰু এই ঘৰবোৰ কি? এই ঘৰবোৰ হৈছে শিল, বালি, ইটা, চিমেণ্ট, ৰড আদিৰে সজা ঘৰ। এইবিলাক পকা ঘৰ। এয়া চোৱা, মানুহে ভিন ভিন প্ৰকাৰে ঘৰ সাজি লয় হয়নে? এতিয়া তোমালোকৰ ওচৰে পাঁজৰে ঘৰবোৰ সকলোবোৰ একে হয় জানো? নহয় হয়নে? এতিয়া চোৱা, যেনে খেৰ আৰু বাঁহেৰে সজা ঘৰ, কাঠ আৰু টিনেৰে সজা ঘৰ। কিছুমান মানুহৰ ঘৰ কেনেকুৱা? খেৰ আৰু বাঁহেৰে সজা, আৰু কিছুমানৰ কেনেকুৱা? কাঠ আৰু টিনেৰে সজা, আৰু ইটা, বালি, চিমেণ্ট, লোহাৰে সজা কেইবামহলীয়া ঘৰ আদি হয়নে? ইটা, শিল, বালি, লোহাৰে সজা কেইবামহলীয়া ঘৰো আমি দেখিবলৈ পাইছোঁ। পাহাৰীয়া আৰু নৈপৰীয়া ঠাইত মানুহে চাংঘৰ সাজি থাকে। পাহাৰৰ পৰা বাগৰি অহা পানী আৰু বানপানীৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সজা হয়। এতিয়া চাংঘৰ কিয় সাজে বাৰু? বানপানীৰ পৰা ৰক্ষা পাবলৈ, আৰু পাহাৰৰ পৰা পানী আহি যাতে ঘৰটো বুৰি নাযায়, বা ঘৰৰ ভিতৰত পানী সোমাই নাযায়, তাৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজি বাস কৰা হয়। এনেধৰণৰ ঘৰত বাস কৰিলে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰাও হাত সাৰিব পাৰি। এনেকুৱা চাংঘৰবোৰ যিহেতু ওখ, আৰু এই ওখ হোৱা হেতুকে বনৰীয়া জীৱ জন্তু যদি আহেও তাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ হয়নে? জানি লওঁ আহা। কিছুমান জানিবলগীয়া আমাক কথা দিছে, সেই কথাবোৰ এতিয়া আমি জানি লওঁ আহা। ঘৰৰ ভেটি ওখ আৰু ৰ'দ পৰা ঠাইত হ'ব লাগে। এতিয়া ঘৰৰ ভেটি ক'ত হ'ব লাগে? ঘৰৰ ভেটি সাধাৰণতে ওখ আৰু ৰ'দ পৰা ঠাইত হ'ব লাগে। এতিয়া যদি ঘৰৰ ভেটিটো চাপৰ হয় বা ৰ'দ নপৰা ঠাইত হয়, কেনেকুৱা হ'ব বাৰু? চাপৰ হ'লে পানী সোমাব ভিতৰত হয়নে? আৰু ৰ'দ নপৰিলে মানে অকণো যদি ৰ'দেই নপৰে কেনেকুৱা লাগিব আমাৰ? গোটেই মাটিখিনি কোমল হৈ থাকিব, ভালদৰে নুশুকাব, বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা বীজাণুৱে তাত ঠাই ল'ব হয়নে? ঘৰৰ ভিতৰ বাহিৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া ঘৰৰ ভিতৰ বাহিৰ সদায় কি কৰি ৰাখিব লাগে? পৰিষ্কাৰ কৰি ৰাখিব লাগে, নহ'লে বেমাৰত ভুগিবলগীয়া হয়। দিনৰ ভাগত বতাহ সোমাব পৰাকৈ খিৰিকী খুলি ৰাখিব লাগে, আৰু দিনৰ ভাগত বতাহ সোমাব পৰাকৈ ভিতৰৰ খিৰিকীবোৰ খুলি ৰাখিব লাগে হয়নে? ঘৰৰ চৌহদৰ পৰা পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা থাকিব লাগে। এতিয়া ঘৰৰ চৌহদৰ পৰা পানীবোৰ ওলাই যাবৰ বাবে কি থাকিব লাগে? নলা নৰ্দমাৰ
ব্যৱস্থা থাকিব লাগে। আৰু ঘৰত বাৰীৰ পৰা যদি পানীবোৰ ওলাই নাযায়, পানীবোৰ যদি একে ঠাইতে জমা হৈ থাকে, তেতিয়া কি হ'ব, বিভিন্ন ধৰণৰ মহ মাখি তাৰ পৰা উৎপন্ন হ'ব আৰু সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক, হয়নে? নলাৰ পানী যাতে বন্ধ হৈ নাথাকে তালৈ চকু ৰাখিব লাগে। আৰু নলাৰ পানী যাতে বন্ধ হৈ নাথাকে তাৰ বাবে কি চকু ৰাখিব লাগে, কাৰণ বন্ধ পানীত মহে কণী পাৰে। বন্ধ পানীত কি কৰে, মহে কণী পাৰে, ফলত মহৰ সংখ্যা বাঢ়ি যায় আৰু তাৰে এজাতি মহে মেলেৰিয়া ৰোগ বিয়পায়। আৰু মহে যিহেতু পানীত কণী পাৰে, সেইবাবে বাৰীত অযথা অদৰকাৰী পানী জমা হ'বলৈ দিব নালাগে। আৰু পানী জমা হ'লে কি হ'ব, পানী জমা হ'লে মহে তাত কণী পাৰিব, হয়নে? আৰু কণী পাৰিলে মহৰ সংখ্যা দিনে দিনে বাঢ়ি যাব। আৰু মহৰ এটা প্ৰজাতি আছে, যিটো প্ৰজাতিৰ ফলত কি হয়, মেলেৰিয়া নামৰ ৰোগৰ সৃষ্টি হয়। এইখিনিতে পাঠটি শেষ হৈছে। এতিয়া আমি প্ৰাণীৰ বাসস্থান নামৰ পাঠটিত সম্পূৰ্ণ কৰি আমি কি কথা গম পালোঁ, সেইবিলাক তোমালোকে আকৌ এবাৰ পাঠটি পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।